আমি এই সংখ্যালঘু ছাত্ৰবৃত্তিক লৈ আজি 2টা বছৰ আমি অহৰহভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ। কেন্দ্ৰীয় চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰি আহিছিলোঁ আৰু কেন্দ্ৰীয় যি সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী যোৱা বছৰে আমি মুক্তাৰ হুছেইন নাকবি ডাঙৰীয়াক আমি স্মাৰক পত্ৰৰ জৰিয়তে বিশেষকৈ গোলাঘাট, নগাঁও, মৰিগাঁও, দৰং, বৰপেটা, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ বা আমাৰ এই কামৰূপ গ্ৰাম্য এই জিলাবিলাকত প্ৰায় 100 কোটিতকৈ অধিক কেলেংকাৰী ছাত্ৰবৃত্তিৰ সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰী হৈছে। আৰু এই কথাটো আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক বাৰে বাৰে অৱগত কৰি আহিছোঁ আৰু আমি দাবী উত্থাপন কৰি অহাৰ পিছতো আচলতে এই কেলেংকাৰীৰ লগত কোন জড়িত হৈ আছে এই কথাবিলাক ওলোৱা নাছিল। মুক্তাৰ হুছেইন নাকবি ডাঙৰীয়াই যোৱা বছৰে আমাক কৈছিল যে CBI ইনকুৱাৰী দিয়া হৈছে ইতিমধ্যে, কিন্তু আজি যোৱাকালি আমি দেখিলোঁ যে এতিয়াহে CBI ইনকুৱাৰী দিছে। যোৱা বছৰে আমাক কৈছিলে CBI ইনকুৱাৰী দিয়া হৈছিলে, কিন্তু আমি দেখিছোঁ কোনো ধৰণৰ ইনকুৱাৰী কামত দিয়া নাই। অসম চৰকাৰে ইনকুৱাৰী দিছিলে বুলি কৈছিলে, অসম চৰকাৰে তেওঁলোকৰ নিজাভাৱে ইনকুৱাৰী দিছিলে। সেই ক্ষেত্ৰতো দেখিছোঁ যে অসম চৰকাৰৰ যি হকাঢিলা নীতিৰ বাবে কেইজনমান CSP বেংকৰ কেইজনমান মানুহ বা কেইজনমান সৰু সুৰা মানুহ বা কেইজনমান শিক্ষকক গ্ৰেপ্তাৰ কৰিয়ে এই অসমত যি সৰ্বকালৰ সৰ্ববৃহৎ সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰী হৈছিলে 100 কোটিতকৈ অধিক, এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ডাঙৰ ডাঙৰ মানুহ কিন্তু ধৰা নপৰিল। আচলতে আমাৰ সন্দেহ হয় যে আচলতে চৰকাৰী পক্ষ বা ৰাজনৈতিক নেতা বা কোনো ধৰণৰ বেয়াগুম বিষয়া এইসকল ধৰা পৰিবৰ ভয়ত আচলতে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আচলতে এই কথাবিলাক গাপ দিব বিচাৰিছে নেকি। গতিকে আমি ইতিমধ্যে আশাবাদী হৈ আছোঁ, CBI ইনকুৱাৰী দিছে বুলি আকৌ কৈছে, কিন্তু আমি এতিয়া বিশ্বাস হৈ থকা নাই। গতিকে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আমি আহ্বান জনাম যে সংখ্যালঘু আটাইতকৈ পিছপৰা এই জনগোষ্ঠীটোৰ যি ছাত্ৰবৃত্তিৰ ধন যিসকলে আত্মসাৎ কৰিছে, যিসকলে আজি অসমত বিশেষকৈ অসমত যিসকলে আত্মসাৎ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক জেল হাজতত প্ৰেৰণ কৰিব লাগে আৰু ইয়াত কোন কোন ডাঙৰ ডাঙৰ মানুহ জড়িত হৈছে এইবিলাক উলিয়াব লাগে। আৰু যদি মই ভাবোঁ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা কেন্দ্ৰীয় চৰকাৰে যদি ইয়াত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, আমি ভাবিম যে কেন্দ্ৰ আৰু অসম চৰকাৰে বা ৰাজনৈতিক নেতাবিলাকে মিলি বা বিয়াগম বিষয়াবৰ্গই মিলি পেলাই আচলতে সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনবিলাক আত্মসাৎ কৰি সংখ্যালঘু ছাত্ৰসকলে যাতে আগুৱাই যাব নোৱাৰে তাৰ কাৰণে তেওঁলোকে এই ষড়যন্ত্ৰ ৰচনা কৰিছে। যদি তেওঁলোকৰ সৎ সাহস আছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি সৎ সাহস আছে, ইমিডিয়েট আমি কৈছোঁ যে গোলাঘাট, দৰং, নগাঁও, মৰিগাঁও, ধুবুৰী, গোৱালপাৰা, বৰপেটা, কামৰূপ গ্ৰাম্য এই জিলাবিলাকত ব্যাপক হাৰত ছাত্ৰবৃত্তিৰ কেলেংকাৰী হৈছে। এটাকে যিসকল কেলেংকাৰী কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি সৎ সাহস অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখক আৰু CBI ইনকুৱাৰী দিছে। আমি আশাবাদী হৈ আছোঁ যে অসমত যিসকলে এই বৃহৎ কেলেংকাৰী কৰিছে তেওঁলোকে CBIৰ জালত পৰিব বুলি আমি আশাবাদী হৈ আছোঁ। আৰু আমি এইটো 2 বছৰলৈকে আন্দোলন কৰি আছোঁ, যেতিয়ালৈকে এই কেলেংকাৰীত জড়িত প্ৰতিজন ব্যক্তিক শেষৰজন ব্যক্তিক গ্ৰেপ্তাৰ বা জেল হাজতলৈ প্ৰেৰণ নকৰিব তেতিয়ালৈকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰবৃত্তিৰ যি কেলেংকাৰীৰ বিৰুদ্ধে যি আমাৰ কণ্ঠ, সেই কণ্ঠ অবিৰতভাৱে আমি চলাই যাওঁ। इन्डिपेन्डेन्स डे स्पेशल अफार लाबोदों सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा। बाजाज बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय गाहाम खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा होगासिनो दं 31 आगस्तसिम इन्डिपेन्डेन्स डे स्पेशल अफारनि एक्सेन्ज। बाइक बायगिरि बिथांमोना इसेल' बिबांनि रां होग्रोनानै प्लेटिनानि मडेल, बाजाज सिटीनि मडेल आरो पालसार 125नि गासैबो मडेलनि बाइकखौ RC आरो इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिनानै दोननो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज श'रुमजों लोगोसे सराइबिल फुंखा इन्टारप्राइज बाजाज श'रुमावबो बाइक बायगिरि बिथांमोना खुंफुंजानाय इन्डिपेन्डेन्स डे स्पेशल अफार लोगोसे एक्सेन्जआव फैनानै नोंथांमोननि बाजाजनि बाइकखौ लांफैनो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज श'रुमा नोंथांमोननो लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंसे हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1,000 रां केसबेक हरफिननाय जागोन। आबुङै मिथिबावनो थाखाय 9395303476 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।